হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ। আৰু গাইজ ফাইনেলি মানে পৰাগ ভাই ফেমিলি মানে 200 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, ভাল লাগিছে। আৰু সকলোৱে এনেকৈ মৰম আৰু ছাপৰ্ট দি গৈ থাকক। আৰু গাইজ মানে আজি ভিডিঅ'টো গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ। মানে এতিয়া আমি কোম্পানী কামত বেলেগ এটা কোম্পানীলৈ গৈ আছোঁ। ত' মানে এতিয়া গাড়ীৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰি দিলোঁ। আৰু ভিডিঅ'টো আজি কি কৰি আছোঁ, কি নাই কৰা, সকলোবোৰ দেখাই আছোঁ। সকলোৱে মৰম দিব, ছাপৰ্ট কৰক, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই গৈ থাকক। বুলি কয় ন, বাটা মানে জোতা চেনেল আপোনালোকে ইউজ কৰে নাই? দিছ ইজ দ্য বাটা। ত' অকণমান আগতে আছে বাটা কোম্পানীটো, এটা বহুত ধুনীয়া ডাঙৰ কোম্পানী হয়। আৰু এতিয়া আমি যোনটো এলেকাত আহিছোঁ, সেই এলেকাটো মানে পূৰা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, পূৰা কোম্পানী আছে। আৰু ইয়াত মানে মজা লাগে আহিলে। এইটো এলেকাত সোমোৱাৰ লগে লগে যে আপুনি বিদেশত আহিছোঁ তেনেকুৱা এটা ফিলিংছ আহি যায়। আৰু গাইজ ফাইনেলি মানে আমাৰ কাম চামবিলাক আজৰি হৈ ল'লোঁ। আৰু কাম চাম সেইদিনা যে আহিছিলোঁ কুৰিয়াৰটো আপোনালোকে দেখিছিলে। চ' আজি সেইটো কুৰিয়াৰটো এতিয়া আকৌ তাতো সোমাবলগীয়া হ'ল, তাতো সোমালোঁ। আৰু এইফালে আমাৰ কুৰিয়াৰ আহি গ'ল, বস্তু আহি গ'ল। আমাৰ মানে বস্তুখিনি লৈ ল'লোঁ আমি দুইটা। আৰু এতিয়া মানে সময় হৈ গ'ল 1:30, আৰু ভাত খাবলৈ মন গৈ আছে, মানে পূৰা ভোক লাগি আছে। এতিয়া পথাৰত গৈ আছোঁ, কোম্পানীত বস্তুখিনি নমাই কেনে গৈ আছোঁ ডাইৰেক্ট ৰুমত। আৰু ভিডিঅ'টো অকণ স্কিম আগলৈকে আপোনালোকে মাছ বজাৰ দেখিছে, কাপোৰ বজাৰ দেখিছে, বিভিন্ন ধৰণৰ বিভিন্ন বজাৰ দেখিছে, কিন্তু আপোনালোকে ফুলৰ বজাৰ দেখিছেনে বাৰু? আহক মই আপোনালোকক আজি এইখন দেখিছেনে, এখন তামিলনাডু ডিষ্ট্ৰিক্টৰ মানে তামিলনাডু ষ্টেটৰ হুচুৰৰ এখন ফুলৰ মাৰ্কেট হয়। চ' এইখন মাৰ্কেটত মই আহিম, আপোনালোকক এদিন ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি এটা ধুনীয়া ভাল ভিডিঅ' দি যাম। আৰু ফুলৰ বজাৰ মানে ইয়াত মানে ফুলৰ চাহিদাটো বহুতেই বেছি। এগৰাকী মহিলাই সিহঁতৰ মূৰত মানে ফুল লগায়, আৰু সিহঁতৰ মানে সেইটো এটা সৌন্দৰ্য, আৰু সৌন্দৰ্যৰ মানে সিহঁতৰ সেইটো এটা নিয়মে বুলি ধৰিব পাৰি প্ৰাচীন যুগৰ পৰা। চ' মানে মই এদিন ভালকৈ ইয়াৰ বিষয়ে এক্সপ্ল'ৰ কৰি আপোনালোকক দেখাম। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। আৰু বন্ধুসকল আজি হৈছে নেক্সট ডে, মানে কালি ভিডিঅ'টো শেষ কৰিবলৈ নহ'লে। আৰু মানে কি ভিডিঅ'টো এইকেইদিন বনোৱা হোৱাই নাই, কামৰ লগত ব্যস্ততা হৈ থকাৰ বাবে এইকেইদিন ভিডিঅ' বনাব পৰাই নাই। কামৰ মানে ইফালৰ পৰা সিফালে গৈ আছোঁ। আৰু বৰ্তমান মই আছোঁ এতিয়া বেলেগ এটা কোম্পানীলৈ আহিছিলোঁ। ALF বুলি এটা কোম্পানী আছে, যিটো নেকি এইবোৰ গাড়ী দেখিছে, এনেকুৱা গাড়ী গোটেই বডি চেচিছটো বনোৱা হয়। এনেকুৱা গাড়ী গোটেই বডিৰ চেচিছটো বনোৱা হয়। আমি ইউজ কৰি থকা এই গাড়ীখনৰ গোটেই বডিৰ চেচিছটো। আৰু এইখন গাড়ী দেখিছে, এখন গাড়ী গোটেই বডিৰ চেচিছ, সেইখন গাড়ী গোটেই বডিৰ চেচিছ। মানে আপোনালোকে টু হুইলাৰ গাড়ী বাদ দি যিবিলাক মানে অটো হওক, টেম্পু হওক, মেজিক হওক, মালটনা গাড়ী হওক, সকলো গাড়ীৰ চেচিছটো মানে বডিটো বনোৱা হয়। আৰু আজি মানে আমি আহিলোঁ সেইটো কোম্পানীতে, আৰু মানে আজি আমাৰ কাম আছে সেইটো কোম্পানীতে। ত' মানে সেই কোম্পানীটোতে মানে আমাৰ কিছুমান প্ৰডাক্ট মানে আমি সিহঁতৰ ইয়াৰ পৰা অৰ্ডাৰ লোৱা হৈছে, মানে আমাক অৰ্ডাৰ কৰিছে আমাৰ কোম্পানীৰ পৰা। সিহঁতক মানে সেইখিনি বস্তু যোগান ধৰিব লাগে। চ' মানে আহিলোঁ আমি ইয়াত এতিয়া অৰ্ডাৰটো ল'বলৈ আহিলোঁ। চ' মানে আপোনালোকক ভাবিলোঁ অলপ দেখাই দিওঁ। আৰু জেগাটো কি এটা মজা ধুনীয়া জেগা, কি মজা জেগা। সোঁফালে হৈছে সেইটো কোম্পানী, আৰু কোম্পানীবিলাকত গাড়ীত মানে বস্তুবোৰ আনি থকা হৈছে। সেইটো গাড়ী পাৰ্কিং জেগা, একদম ধুনীয়া নাৰিকল আছে, পূৰা নাৰিকল লাগি আছে, আৰু ইয়াতে মানে এইবোৰ হৈছে ৰুম। ইয়াত মানে কাম কৰা আদাৰ ষ্টেট মানে উৰিষ্যা, বেংগল, আছাম, য'ৰ পৰা ল'ৰাবিলাক আহিছে মানে কাম কৰিবলৈ। আৰু সৌখন হৈছে এটা গ্ৰীণ হাউচ, মানে সেইখন হৈছে নাৰ্চাৰী, আৰু সেইখন হৈছে কোম্পানী ALF ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড। মানে এই কোম্পানীটোৰ গাড়ী ইয়াতে মানুহ অহা যোৱা কৰে। আৰু এইবোৰ হৈছে টু হুইলাৰ গাড়ী পাৰ্কিং। আৰু ইয়াতে এনেকৈ বাথৰুম চাথৰুম আছে, কিবাকিনি। কি মজা ধুনীয়া এটা শান্তি ধুনীয়া পৰিৱেশ, একদম পূৰা। ইফালে নাৰ্চাৰী, সৌফালে নাৰ্চাৰী। ফাইনেলি মানে বগাইদাহাতি কাম বনৰ মানে কথা বতৰা পাতি অহা হৈ গ'ল, ডান হৈ গ'ল। অৰ্ডাৰ ছাকচেছ, মানে আমাৰ অৰ্ডাৰ পূৰা ছাকচেছ হৈ গ'ল, কথা বতৰা পতা হৈ গ'ল। গতিকে এতিয়া গৈ আছোঁ ঘৰত, আৰু মানে ৰুমত গৈ আছোঁ। মানে ৰুমত মানে ডাইৰেক্ট গৈ আছোঁ কোম্পানী। আৰু কোম্পানীৰ পৰা আমি যাব লাগিব বগাইদা, আৰু মই দুটা যাব লাগিছে। আৰু এটা বেলেগ এটা কোম্পানী RKCNC কোম্পানী আছে, আমি মানে আমাৰ দুটা তাত মানে অৰ্ডাৰ ল'বলগীয়া আছে। সেইটো কোম্পানীত যাব লাগিব আমি দুটা। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই গৈ থাকক। সকলোৱে মৰম দিয়ক। সেইকেইদিন ভিডিঅ' দিব পৰা হোৱা নাই, কাৰণ কেলৈ বেলেগ কামৰ লগত ব্যস্ততা হৈ থকাৰ বাবে। সেইখিনি আৰু মানে কি কৰ্মজীৱন কৰিবই লাগিব, কাম নকৰিলে খাবলৈ নহয়, পৰিয়াল আছে ঘৰত। চ' চাই থাকক ভিডিঅ'টো।
লগতে এতিয়া এইগাল কাপোৰ লৈ আহিছোঁ এই কাপোৰকে লৈ আহিছোঁ আৰু এইগাল এতিয়া চাৰ্ফত দিব লাগিব আৰু এতিয়া ইহঁতক চাৰ্ফত দি গোৱাব লাগিব এইগাল কাপোৰ এতিয়া ইয়াত মেইন কামটো হৈছে ইয়াক ধুলাই কৰা চ' গাইজ ফাইনেলি মানে কাপোৰ চাপোৰ চাৰ্ফত দি দিলোঁ আৰু মানে গাইজ কাপোৰ চাপোৰ চাৰ্ফত দি কেনে এতিয়া মানে সিহঁতৰ ওপৰতে আৰু গাইজ আমি মানে কৰ্মজীৱন বাহিৰত থকা ল'ৰাবিলাকৰ জীৱনটো তেনে সাধাৰণ নহয় বহুত কষ্টকৰ বহুত কষ্ট কৰিব লাগে বহুত কষ্টৰ বিনিময়ত কেইটকামান পইচা আহে আৰু সেই কেইটকা পইচাই ঘৰত পঠাব লাগে ঘৰৰ পৰিয়ালটো চলিব লাগে তাৰ মাজতো নিজৰ গা বেয়া হ'লে কিবা কিনিটো বহুত থাকে চ' বাহিৰত থকা ল'ৰাবিলাকৰ জীৱনটো তেনেই সহজ নহয় চ' সকলোৱে তেনেকৈ ছাপোৰ্ট দি গৈ থাকক আৰু পৰাগ ফেমিলি দিনক দিনে ডাঙৰ হৈ গৈ আছে আৰু আপোনালোকৰ মৰম আৰু ছাপোৰ্ট লাগে যদিও মই ভিডিঅ' ডেইলি আপলোড কৰি থাকিব লাগিছিল কিন্তু মানে আপলোড কৰি থাকিব পৰা হোৱা নাই চ' যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ কষ্ট কৰি আপোনালোকৰ মাজলৈ এটাকৈ নহয় এদিন নহয় দুদিন নহয় 3 দিন লগাই হ'লেও এটা ভিডিঅ' কমপ্লিট কৰিছোঁ চ' সকলোৱে আপোনালোকে অকণমান মৰম দিয়ক আৰু ছাপোৰ্ট দিয়ক আৰু যিমান পাৰোঁ যিমান চেষ্টা কৰোঁ যিমান কষ্ট কৰি হ'লেও আপোনালোকৰ মাজলৈ ভিডিঅ'টো দি থাকিম আৰু গাইজ ডেইলি ভিডিঅ' দিব নোৱাৰিলেও দুদিন এদিনৰ মূৰে মূৰে মই আপোনালোকক ভিডিঅ' দি থাকিম বুলি মই আজি আকৌ কথা দিছোঁ আৰু যদি আপুনি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক মৰম দিয়ক আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অসম প্ৰথম অসম সদায় জয়